অফিচিয়েল ভিডিঅ'ত মানে মোক এক্টিং কৰিব মাতিলে। দৰিন ভণ্টি ভালে আছা? বনশ্ৰী ভণ্টি মোৰ ভ্লগ চোৱা দিয়া নে কোনে কোনে চোৱা মোৰ ভ্লগ গোটেই কাৰণে চিলেক্ট কৰিছে ধুনীয়া ধুনীয়া। চেনীটো ইনো বেছিকে চবেই খাই আছে। খাই আছা? মাংস ভাত দিছে নেকি? গুড ইভিনিং, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আকৌ ভালে আছে বঢ়িয়াকে। চ' আজি মই এটা আহিছোঁ খাতাৰনাক জেগাত অফিচিয়েল ভিডিঅ'ত মানে মোক এক্টিং কৰিব মাতিলে। এক্টিংটো যিমান ডাঙৰ নহয় মানে মাতিলে ন আগলা পাগলা হৈ গৈছে। ৰাতিপুৱা ভাতেই খোৱা নাই মানে কিবা কিবি লাগি গৈছে কাৰণ অফিচিয়েল চং কৰিম ন। মোৰ লগত এফালে আছে ডেভিড। ভালে আছা? অ'কে বঢ়িয়া। অ'কে মোক যিটো দিছে মানে মোৰ যিটো ৰুল দিছে ন, মোৰ একেটা ৰুলে ইয়াকে দিছে। আমাৰ তিনিটা মানক দিছে ন? তিনিটাক দিছে। ডেভিড এতিয়া আমাক কি পিন্ধিব লাগে ক'লে সেইটো কোৱা ফাৰ্ষ্টতে। আমাৰ এতিয়া প্ৰথমতে ফৰ্মেল চাৰ্ট পেণ্ট আৰু গামোচা। আচ্ছা আচ্ছা আৰু পিছৰখিনি ক'ব আৰু। আচ্ছা আচ্ছা প্ৰথমতে মানে আমাৰ যিটো চিডিউল আছিলে সেই চিডিউলৰ মতে মানে অকণমান দেৰি হ'ল আজি। যি কি নহওক তাকে আহিলোঁ বঢ়িয়াকৈ এতিয়া সেই জানুৱাৰৰ ঘৰ আৰু যিটো অফিচিয়েল চং কৰিম এই অফিচিয়েল চংটো হৈছে জানু ভাগৰ এটা অফিচিয়েল চং কৰিবৰ কাৰণে মই আহিলোঁ। মই পিন্ধিলে এফালে দিছে ফৰ্মেল পেণ্ট, এইফালে পেণ্ট এফালে চাৰ্ট এনেকৈ কৰি আমাক মিলাব লাগিব আৰু জাকৈ চাকৈ মানে যিখিনি মানে থলুৱা ন সেইখিনিয়ে কৰিম বুলি ভাবিছে। এইফালে ঈশানক মই আজি ফাৰ্ষ্ট টাইম লগ পাইছোঁ ভাই। ঈশান কিন্তু খাতাৰনাক মানুহ, ঢকুৱাখানা ঘিলামাৰ পৰা হিলাই থাকে কিন্তু খাতাৰনাক মানুহ মানে। আৰু যিবিলাক মোক হাই কোৱালিটি মোৰ থাম্বনেলবিলাক দেখে ঈশানে বনায় আৰু প্ৰায়বিলাক সি থাম্বনেল তাক মানে পোষ্টাৰ হওক সি বনাই থাকে। খাতাৰনাক মানুহ হয়তো আজি লগ পাম চাগে নেকি? কিবা ক'বা নেকি? খাতনাক দিব ন পিছৰ ভিডিঅ'ৰ পৰা খাতনাক হ'ব। চ' চাইডৰ ভিডিঅ' অনলাইন নিশ্চয় ভাল পাব। যিসকল নতুনকৈ চাই আপুনি ছাবস্ক্ৰাইব কৰিব, যিসকলে আগৰ পৰা চাইছে লাইক কৰি দিব, ভাল লাগিব। চ' ফ্ৰেণ্ডছ এফালে আহি গ'ল বঢ়িয়াকৈ চাহ জানো মাকে বঢ়িয়াকৈ চাহ এটা দিলে। চাহটো খাই লওঁ। চাহটো খোৱাৰ লগতে মই বস্তুমান দেখাবলগীয়া আছে বঢ়িয়াকৈ আপোনালোকে চাই ল'ব। যিহেতু আজি যিটো গান হ'ব, আজি যিটো চঙৰ মানে আজি যিখিনি আছে মানে চ' সেইখিনিৰ কাৰণে আমাক লাগিব এইফালে পল' হয়, এফালে আহিলে জাকৈ, তাৰপিছত এফালে আহিলে খালৈটো ক'ত গ'ল। চ' এইফালে আহিলে খালৈ মানে আজি যিকেইটা বস্তু দৰকাৰ হ'ব মানে সেইকেইটা আজি মানে ইয়াত গোটাই থোৱা হৈছে আৰু যিটো লোকেশ্যন তালৈ বঢ়িয়াকৈ নিয়া হ'ব। চ' এইফালে পানী চানী গোটাই পানীটো নিয়া হ'ব চাগে নাই মই এতিয়া চাহ লগত খাওঁ বুলি আহিছোঁ। আজিৰ বেছি নহয় অলপ হ'ব ন, তো দুদিনৰ কাৰণে কৈছে। চ' যদি চব ঠিকে থাকে ভগৱানৰ চব মিলে নিশ্চয় এই ভিডিঅ'টো মই কাইলৈ আপলোড দি দিম বঢ়িয়াকৈ। যদি আমাৰ যিকণ পাৰোঁ মানে যিখিনি মোৰ আজি হ'ব বা যিখিনি আজি হ'ব সেইখিনি মই দেখাবলৈ চেষ্টা কৰিম বুলি যিসকল চাব। আৰু ইয়াৰ পৰা বা জানো কোনোবা চিনাকি বা জানুহঁতৰ বা শিঙীয়া বা যদি কোনোবা চাই আছে ন ছাবস্ক্ৰাইবটো কৰি দিব। যিসকলে আগৰ পৰা চাইছে লাইক এটা কৰি দিব, ভাল লাগিবতো সেয়াই আৰু। বঢ়িয়াকৈ জানুহঁতৰ ঘৰৰ পৰা ওলাই আহি এতিয়া কহাত লং পালোহি। তলত লোকেশ্যন ঠিক কৰিলে আৰু ফাৰ্ষ্ট টাইম মই অফিচিয়েল চং কৰিম আৰু এই অফিচিয়েল চংটো হৈছে জানু ভাই ভাগৰ অফিচিয়েল চং নেকি? তুমি আকৌ জানু কাম কৰিছা ন? এইখন বাইকখন এখন। চ' এতিয়া আমি তললৈ নামি দিব লাগিব। খাতাৰনাক জেগাত সি শ্বুট কৰে বোলে। ঐ হয় যোৱা ষ্টাইল দেখিছে নাই? ৱাও কি নাইছ হেই। আৰু বঢ়িয়াকৈ মোক দি পঠিয়াই লাগিলে মহানৱ ভাই দি পঠিয়ালে এইফালে বলদা। মই কেতিয়াবা বলদা বুলিও কওঁ। সেইটো দি পঠিয়াইছে মোক। খোৱা বস্তু দিছে আৰু আমি খোৱা মানুহক খোৱা বস্তু দিলে খুব ভাল লাগে। তাৰপিছত এইফালে বঢ়িয়াকৈ ষ্টেণ্ড ল'ব দিছে মোক। এইফালে বঢ়িয়াকৈ আমাৰ কাটি থকা হৈছে। আমাৰ ডেভিড ভাই পূৰা কাটি আছে। চ' এতিয়া আমি বঢ়িয়াকৈ পালোহি কহা নদী আৰু কহা নদী পাৰত বঢ়িয়াকৈ আমাৰ কৰা হ'ব শ্বুটিং। বৰ্তমানলৈকে ছোৱালী কোন আহিব নাজানো, মই আহিলেহে বৰ্তমান দেখিম নে কি ডেভিড? যি ছোৱালী আহিব মানে তেতিয়াহে দেখিম মানে কোন ছোৱালীক বৰ্তমান মানে এক্টিং কৰিব দিছে সেয়াই আৰু। চ' যিখিনি হয় দেখা দিম বুলি চাব। যিসকল নতুন চাইছে ছাবস্ক্ৰাইব কৰিব, যিসকলে আগৰ পৰা চাইছে লাইক কৰি দিব, ভাল লাগিব। আমাৰটোক বা কোনে মিলাই চ' এইফালে লগ পালোঁ মানে ভণ্টি কেইজনমান বনশ্ৰী আৰু দৰিন ভণ্টিক লগ পালোঁ ইয়াতে বঢ়িয়াকৈ। সিহঁতেও বোলে কৰিছে হেণ্ডছেক দিয়া। দৰিন ভণ্টি ভালে আছা? দৰিন ভণ্টি এইফালে বনশ্ৰী ভণ্টি। অ'কে মই ইহঁতৰ নামবিলাক শুনি আছিলোঁ জানো মুখেৰে। আজিও প্ৰথমবাৰ মানে ইহঁতক মই দেখিছোঁ। ভালে আছে ছোৱালীকেইজনী, সেইকাৰণে চিলেক্ট কৰিছে ধুনীয়া ভিডিঅ' চাব। আৰু ভণ্টিকেইজনী কোনোবা চিনাকি আছে ন, তেওঁলোকৰ যদি কোনোবা চিনাকি আছে ছাবস্ক্ৰাইবটো কৰি দিব বঢ়িয়াকৈ। মানে এই তোমাৰ ফালৰ পৰা যদি কোনোবা চিনাকি আছে ছাবস্ক্ৰাইবটো কৰিব, ভাল লাগিব। চ' লগ পাই ভাল লাগিলে হা। চ' ফ্ৰেণ্ডছ এইফালে মই বনাইছে চাহ বঢ়িয়াকৈ। লক্ষী ভাই কেনে আছে? হৈছে নে চাহ? ভাল চাহটো বনাই আছো এতিয়া। চাহপাত বেছি দিয়া নাইতো? চাহপাত বেছি হ'লেও লাগিছে এতিয়া কি হয় গম পোৱা নাই। তিতা লাগিছে চেনীটো ইনো বেছিকৈ চবেই খাই আছে। एक काम कर 200 रुपए दे और 50 रुपए काट ओवर एक्टिंग के वजह। অ'কে চ' এইফালে আমাৰ চাহ বনাই আছে বঢ়িয়াকৈ। কিছুমান ভিডিঅ'ত মানে বিশেষকৈ এইবিলাক যিবিলাক বস্তু দেখাব লাগে ন ডাইৰেক্ট বনোৱা হৈছে। এইবিলাক বাঁহ চাহ কালিয়াই এইবিলাক ৰাতি কাটি থোৱা আছে। চ' এইফালে আহি গ'ল আমাৰ টকৌপাত ন, এইফালে টকৌপাত বঢ়িয়াকৈ এইখিনি মানে গোটেইখিনি ডেক'ৰেশ্যনত বঢ়িয়াকৈ দেখুওৱা হ'ব। এইফালে আমাৰ লাগিছে মহানৱ ভাই, এইফালে চিন্ময় ভাইটি। তুমিতো প্ৰ' মানুহ
এনেই বহুত পায় অ' মই সঁচাকৈ এইটো লাইনত আহিছোঁ এতিয়া আৰু কি ডান্স শিকায় কাৰণ গ্ৰুপ ডান্স হ'ব ন কোনজন আয়ু চ' গ্ৰুপ ডান্স হ'ব নাজানো কি শিকায় যেনেদৰে শিকায় সেনেদৰে চেষ্টা কৰিম চ' আমি চাহ তাহ লৈছোঁ পেলাই আমাৰ ডেভিড ভাই খোৱা কেনেকৈ খাই দেখুৱাই দিয়ে না এনেকৈ तोबा थारा मूड खराब कर दिया সেইফালে মই শিকি আছোঁ মানে মোক শিকাই কাৰণ মই নাজানো মানে যিখিনি চবেই জানে মই চাগে নাজানো নেকি চিৰিয়াছলি মই সদায় কৰিব নাই এইবাৰ প্ৰথম কৰিছোঁ ন অফিচিয়েল গান তাতে আৰু মাতিছে যে ধন্যবাদ চেষ্টা কৰিম ন তোমাৰ হাত দুখন যেতিয়া লৈ দিম ভৰি দুখন লৈ এই দুখন দি পিনি এই বস্তুটো এনেকৈ দিম এনেকৈ নেকি এনেকৈ এনেকৈ দিলে ধুনীয়াকৈ মিলি দিবা যিকেইটা ডান্স ষ্টেপ নহয় ডান্স ষ্টেপকেইটা বঢ়িয়াকৈ শিকাব লৈছে আমাৰ জানুৱে ছোৱালীখিনিক শিকাব দৰিহঁতে শিকাব আৰু আমাক মানে জানুহঁতে বঢ়িয়াকৈ শিকাব কেমেৰাটো অফ কৰি বেলেগ কাৰোবাক দিব লাগিব যোৱা নেকি তোমালোকে এক্সচেঞ্জ কৰি দিওঁ তেনেকে নহয় বেগ তুমি তোমাক শিকিয়া জেগাটো অকণমান এনেকে কৰি দিয়াচোন থাকি যোৱাকে আচলতে চাইলে আমাৰ এতিয়া বঢ়িয়াকৈ আৰম্ভ হ'ব এইফালে লাগিছে আৰম্ভ হ'ব এতিয়া এইফালে বিপ্লৱ ভাইটি কেনেকুৱা লাগিছে আজি ভালে ভাগৰ লাগিছে বিপ্লৱতে বঢ়িয়াকৈ চাহ বনাইছে চাহ বনোৱা বিপ্লৱতে কৰিছে যিকেইজন ভাইটি ওলাব মানে আমাৰ এইফালে ভাইটি আমাৰ নিপু হেণ্ডছেক দিয়া বনি মই লগ পাইছোঁ নহয় নিপু এইফালে ভাইটি হেণ্ডছেক নামটো কি আছিলে সুশান্ত ভাইটি এইফালে ভাইটি বঢ়িয়াকৈ আছে কেমেৰাখন নোলাই বোলে লাষ্ট কৰিছোঁ চ' এতিয়া আমাৰখিনি হ'ব ছোৱালীখিনি হৈ আছে ছোৱালীক কি চালিয়া দি আছে ছোৱালীবিলাকে পুৰা খাতৰা দি আছে এতিয়া আমাৰ পাল এতিয়া মোৰ চেষ্টা কৰিম আৰু দেই One, two, three, go! যিটো ডান্স শিকাইছে ভাই প্ৰথমতে মই নোৱাৰিলোঁ সত্য কৈছোঁ একেবাৰে নোৱাৰিলোঁ নেক্সট কিন্তু মই পাৰিলোঁগৈ নেক্সটো মানে পাৰিছিলোঁ কিন্তু এতিয়া যিহেতু হেৰি হ'ল গধূলি হ'ল গামোচাখন নাই পৰা এইখন ইয়াত আছে যিহেতু গধূলি হ'ল সেই চবটো নল'লে মানে কাইলৈ ল'ব বেলেগ এটা জেগাত ল'ব চ' ডান্সটো শেষত পাৰিছোঁগৈ মানে অন্তত মানে এতিয়া অকণমান ভাল লাগিছে কাৰণ সেইখন শ্বট মানে পাৰিলোগৈ বহুত দেৰি লাগিছে প্ৰায় মোক 20 মিনিটমান লাগিছে সেইটো শিকিব লওঁতে মানে কাৰণ মই ডান্সটো নাজানো না চ' ফ্ৰেণ্ডছ এতিয়া আমি বঢ়িয়াকৈ আহিছোঁ খাবলৈ নে কি ভাত খাবলৈ আহিছোঁ বঢ়িয়াকৈ এইফালে ডেভিড হাঁহি দিয়া ডেভিডে আজি মোক শিকাইছে দেই অ'কে ডান্সটো মোক ডেভিডে শিকাইছে বহুত ডেভিডে মোক ডান্সটো শিকাইছে কাৰণ মই নোৱাৰোঁ ন কাৰণ কৰিব নাই ন ভাত বাঢ়ি আছে এইফালে চব চ' ফ্ৰেণ্ডছ এইফালে ভণ্টি হ'লে খাই আছে ভণ্টি খাই আছা মাংস ভাত দিছে নেকি এইফালে ভণ্টি বঢ়িয়াকৈ খাই আছে অফিচিয়েল যিটো চং মানে জানো ভাগৰ এই চঙত ভণ্টি কেইজন ওলাইছে কেইজনী ভণ্টি নামটো কোৱা তোমাৰ নমস্কাৰ মোৰ নাম পুৰবী গোহাঁই হেণ্ডছেক দিয়া ফাৰ্ষ্ট টাইম মোৰ ব্লগত আহিছা নমস্কাৰ মোৰ নাম চিমলি চুনু গোহাঁই হেণ্ডছেক দিয়া ফাৰ্ষ্ট টাইম মোৰ ব্লগত তোমালোক আহিছা গীতিমণি দাস হেণ্ডছেক দিয়া ফাৰ্ষ্ট টাইম আহিছে দিয়া প্ৰণামী দাস অ'কে হেণ্ডছেক দিয়া ভাল লাগিলে নমস্কাৰ মোৰ নাম সুমনি বৰ্ণালী বুঢ়াগোহাঁই অ'কে হেণ্ডছেক দিয়া নমস্কাৰ মোৰ নাম শ্ৰীমতী অনন্যা চেতিয়া অ'কে হেণ্ডছেক দিয়া আগতে কৰিছা গান তোমালোকে আগতে কৰিছা ন এটা মই কৈছিলোঁ আচ্ছা মই যে একেবাৰে নাকমা একেবাৰে অকোৱা জলা লওঁ একেবাৰে নাজানো কৈছে আপুনি চাই মই কি কৰিছোঁ গান আপোনাৰ গান চাইছোঁ মই মোক মাতি আনিছিলে ভাত বনাবলৈ মই নবনাই আছোঁ এইবিলাক হা মোক দেখিছা
অ'কে বাহ মোৰ ভ্লগ চোৱা দিয়া নে কোনে চোৱা মোৰ ভ্লগ গোটেইকেইটা চোৱা নে তুমিও চোৱা অ'কে মোৰ ব্লগ চোৱা মানুহ ওলাই গৈছে ভাল লাগিলে চ' এতিয়া আমি খাই লওঁ মানে ল'ৰাখিনিয়ে খোৱা নাই ন ছোৱালীখিনি ফাৰ্ষ্টতে খুৱাই ল'লে তাৰপিছত আমি খাম তো সেয়াই আৰু চাইডে ভিডিঅ'টো হ'লে ভাল লাগিব আৰু মই জানোক এতিয়ালৈকে ভিডিঅ'ত আনিবই পৰা নাই মানে ইমানে বিজি হৈ আছে ন তাক মানে মই ভিডিঅ'ত আনিবই পৰা নাই যদি পাওঁ আনিম যদি নোৱাৰোঁ মই ভিডিঅ'খিনি মানে যিখিনি কথা মানে কনচেপ্টখিনি কৈ বঢ়িয়াকৈ ভিডিঅ'টো শেষ কৰিবলৈ চেষ্টা কৰিম চ' যেতিয়া আমি বঢ়িয়াকৈ বাঢ়িলে ভাতটো বঢ়িয়াকৈ চ' ভাতটো খাই লওঁ এইফালে ঈশান বহিছে এইফালে আমাৰ চিন্ময় বহিলে ইয়াত বহিলোঁ মই বঢ়িয়াকৈ ভাত চাত আহিলে ভাতটো খাই আকৌ লগ পাই আছোঁ ভাল চবেজ ফাইনেলি আহি পালোঁ ঘৰ বঢ়িয়াকৈ ঘৰ আহি পাই গোটেই মায়ে ধুনীয়াকৈ চাহ তাহ বঢ়িয়াকৈ দিলে চ' এতিয়া বঢ়িয়াকৈ চাহ তাহ খাই লওঁ আৰু জানো নিজৰ প্ৰডাকশ্যনৰ এইটো অফিচিয়েল ছং আৰু ইয়াত ময়ো অভিনয় কৰিছোঁ আশা কৰোঁ আপোনালোকে গানটো বঢ়িয়াকৈ আদৰি ল'ব আৰু আজি যিমানখিনি শ্বুট হ'ল সেই শ্বুটখিনি মই অকণমান মোৰ এই মোবাইলতে আবদ্ধ কৰিবলৈ চেষ্টা কৰিলোঁ আশা কৰোঁ আপোনালোকে এইটো ভিডিঅ' চাই ভাল পালে আৰু যিসকল নতুনকৈ চাই প্লিজ ছাবস্ক্ৰাইব কৰিব যিসকলে আগৰ পৰা চাইছে লাইক কৰিব বঢ়িয়া লাগিব এটা নতুন ভিডিঅ'তে আজিলৈকে লগ পাব তেতিয়াহ'লে ধন্যবাদ বঢ়িয়া লাগিব থেংক ইউ